চিকিৎসাৰ সলনি প্ৰদান কৰা হৈছে তালিবানী শাস্তি শাসনৰ নামত চলিছে অত্যাচাৰ নিচামুক্তি কেন্দ্ৰ নে তালিবানী নিচামুক্তিৰ নামত চিকিৎসা নে নিৰ্যাতন মালিকৰ হিটলাৰী শাসন চলে জুৰিয়াৰ ৰিহাব চেণ্টাৰত নগাঁও জিলাৰ জুৰিয়াত অৱস্থিত উইচ ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ ৰিহাব চেণ্টাৰটোৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ নিচামুক্তিৰ বাবে ভৰ্তি হোৱা এজন যুৱকক তথাকথিতভাৱে তালিবানী শাস্তি প্ৰদান কৰি মাৰপিট কৰাৰ ফলত তেওঁৰ ভৰি ভঙাৰ অভিযোগে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ একশ্যন মুডত আৰক্ষী প্ৰশাসন গ্ৰেপ্তাৰ 3জনকৈ লোকক ঘটনাটো পোহৰলৈ অহাৰ পাছতেই জুৰিয়া আৰক্ষীয়ে তৎপৰতা দেখুৱাই ৰিহাব চেণ্টাৰটোৰ সৈতে জড়িত আবু জামান ইফতিকাৰ আহমেদ আৰু বাবুল ইছলাম নামৰ 3জনকৈ লোকক আটক কৰে এতিয়া প্ৰশ্ন উঠিছে ৰাজ্যজুৰি গঢ় লৈ উঠা বহু ব্যক্তিগত ৰিহাব চেণ্টাৰৰ ওপৰত কিমান আছে চৰকাৰী নিয়ন্ত্ৰণ নিচামুক্তিৰ নামত আৰু কৰবাত চলি আছে নেকি অমানৱীয় অত্যাচাৰৰ কলা অধ্যায় সিহঁতে মাল খাই পেলাই ভিতৰত ল'ৰাবিলাকক মাৰি থাকে কোনে মাল খাই যায় ভিতৰত সিহঁতে মালিকবিলাকে মাল খায় নাম কেইটা বাবলিং আবুজামান ইফতিকাৰ মানে কেইজন মালিক এটা ৰিহাব চেণ্টাৰ কেইটা মালিক এটা মালিক 4জন মালিক ঘটনাটো কেতিয়া হৈছিলে ঘটনাটো কালি ৰাতি 8:30 বজাৰ পৰা 8:30মান হ'ব একমতন ক'ব গ'লে ফিজিকেলি হেৰাসমেণ্ট কৰে ৰিহাব চেণ্টাৰ হেৰাচমেণ্ট কৰে পানী দি ভাত খাব গৰম পানী দি ভাত খাবলৈ দিয়ে মেডিচিন টেডিচিন একো নাই নিদিয়ে ভিতৰত নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক